লাও, তাৰপিছত তামোল, তাৰপিছত কচু, তাৰপিছত পাণৰ গছ, তাৰপিছত ঢেকীয়া, তাৰপিছত পাণ এয়া, তাৰপিছত এয়া বেঙেনা। মৰম মানে এইবিলাক চব্জি নহয়, মৰমত নিদিম আৰু য'ত যাম অকণমান দেখুৱাম বাৰু আপোনালোকক। এয়া মোনাত ভৰাই ল'ম, ইয়াত ধুনীয়াকৈ ভৰাই লওঁ। তাৰপিছত নেমু গৰম দিনত খুবেই ভাল হয় নাই নেমু। অলৰেডি হৈ গ'ল মোনাত ভৰাই। এতিয়া এয়া ব্ৰইলাৰ আৰু আলু ভাজি আছোঁ। ধুনীয়াকৈ বনাই মেলি আইতাক খুৱাই ল'ম, আইতাক খুৱাই ল'ৰা ছোৱালীবিলাক খুৱাই ল'ম। তাৰপিছত আৰু গা পা ধুই ক'ত যাম আপোনালোকক দেখুৱাম বাৰু। ভাত খুৱাই লৈছোঁ আইতাক। এতিয়া ৰম্পিত আৰু চৰণৰ ভাই ভনীয়ে খাই লৈছে, সিহঁতক দি লৈছোঁ আকৌ। আইতাক খুৱাই আজৰি হ'লোঁ, তাৰপিছত এতিয়া দুটাটো খুৱাই লৈছোঁ আৰু। হেল্ল' গাইজ, নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মিচিৰাম কুমৰিক চুৰুং অলৰেডি কাম বন কৰা হৈ গ'ল। ল'ৰা ছোৱালী দুটা স্কুল পঠিয়ালোঁ। তাৰপিছত মাইনাৰ আজি এক্সাম নাই, সেইটো কাৰণে যাম মানে য'ত যাম অকণমান দেখুৱাওঁ আপোনালোকে, কিন্তু স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। ব'লক বাৰু ক'লৈ যাম আজি। হাজবেণ্ড আৰু মই গৈছোঁ আৰু। এয়া গৰু বজাৰ হয়, আজি দেওবাৰ নহয়, মঙলবাৰ, সেইটো কাৰণে বন্ধ হৈ আছে। এয়া মানুহ বজাৰ। এইটো আজি মঙলবাৰ, সেইটো কাৰণে বন্ধ হৈ আছে। ফেক্টৰী হয় এইটো।
যি পাৰিছোঁ অকণমান দেখুৱাই দিছোঁ আৰু ইমান ইম্পৰ্টেণ্টো নহয় তথাপিও আৰু মই অকণমান দেখুৱাই দিছোঁ আৰু আপোনালোকক তাৰমানে ৰদ পৰিছে নহয় একদম মানে কিবা নিচিনা হৈ গৈছোঁ সঁচাকৈ হয় নাই জীৱনত কেতিয়াবা যিমান দুখ মানুহৰ জীৱনটো সুখে জীয়াই থাকিব লাগে কিন্তু কেতিয়াবা সুখৰ দিনো আহে ন আজি মানে কথাখিনি আহিবলগীয়া হ'ল ভাল লাগিছে মানে মনটো আজি পোৱালিবিলাক চাবলৈ পাম মানে বহুত মিছ কৰি আছোঁ আৰু দেখুৱাম আপোনালোকক চাই থাকক বেটাক লগ পাই গ'লোঁ আৰু দুনু ক'ত গ'ল দুনু ঐ এনেকৈ নকৰে আমাৰ চায়ান বেটাক লগ পাই গ'লোঁ আমি চায়ানিহঁতৰ ঘৰলৈকে আহিছোঁ ন বেটা তোমাক মিছ কৰি আছোঁ ন মই অমা এটা দিয়া আকৌ এইটো এটা আজাও এইটো এই দুটাটোক মিছ কৰি আছোঁ সিহঁতক দুটাকে চাবলৈ আহিছোঁ দুনুৰ এক্সাম কেনেকুৱা চলিছে ভাল চলিছে দি ভালেই আৰু দে কালি আৰু পৰহি আছে দুনুৰ এক্সাম আছে বুলি আহিছোঁ আমি বহুত মিছ কৰি আছোঁ আৰু আমাৰ আৰু এইটো কালি আৰু পৰহি আছে তাৰপিছত শেষ আৰু মই ওৱান পালোঁ কি দুটা বাক কৰি লোৱা তাৰপিছত আইচক্ৰীম এতিয়া নাখায় নহয় বেটা তুমি অকণমান তোমাৰ কিবা চৰ্দি হৈছে নহয় বাক কৰি লোৱা বেটাৰ মানে পঢ়া টেবুলটো আৰু চকীটো বঢ়িয়া লাগিছে দেই বেটা লাগিছে বেটা লাগিছে ওলাইছে বঢ়িয়া লাগিছে দেই তোমাৰ পঢ়া টেবুলটো তুমি ভালকৈ পঢ়িবা দেই ভালকৈ পঢ়িবা নাই কিবা কিবি খালোঁ আৰু তাৰপিছত এতিয়া যাম বাৰু দেখুৱাম বলক এয়া আমাৰ বিশাল বিশাল হাই বুলি কৈ দিয়া আকৌ চব্জি বজাৰ বিস্কুট দোকান বিস্কুট মিঠাই য'ত সোমাইছোঁ অকণমান দেখুৱাই দিছোঁ আৰু আপোনালোককো মিঠা পান বনাইছোঁ মিঠা পান খাম আজি বাইদেৱে খুৱাইছে দাদাই বনাই দিছে কি জৰ্দা দি দিছে নেকি জৰ্দা নিদিব আকৌ মিঠা পান কৈ যদি জৰ্দা দিওঁ তেনেকুৱা হ'ব মানে এইটো যে ক'লা ক'লা যে লাগিছে এইটো মই চাদা দিছিলে নেকি বুলি ভাবিলোঁ কিমান ধুনীয়াকৈ বনাই দিছে চাওক না চবেই আহি ইয়াতে খাব দেই কি মজাকৈ বনাইছে আৰু মই বনালে তেনেকাই বনাওঁ
চব কিমান মজাকে বনাই দিছে দাদাই। বোকাঘাটত হয়, বোকাঘাট। এই চব খাই লৈছো। অলৰেডি আমি আহি পাই গৈছোঁ। এইটো গাজৰ, বিলাহী, আলু এইবিলাকে আনিছোগৈ আৰু মুড়ি তাৰপিছত 99ৰ পৰা এইটো খেলনি ৰম্পিক আৰু চৰণৰ কাৰণে আনি দিছোঁগৈ। তাৰপিছত এনেই ঘৰত পিন্ধিবলৈ আপেন এইবিলাক কিনি দিলোঁ আৰু ঘৰত এনেই আৰু মানে কোমল কাপোৰবিলাক ভাল লাগিব এইটো কাৰণে সৰু সুৰা এনেকৈ ল'লোঁ আৰু কিছু বস্তুবিলাক। ঘৰতে পানী পুৰি আনিছোঁগৈ, খাইছোঁগৈ। পানী পুৰি ধুনু আহা আকৌ। একবাৰ খালোঁ আৰু মই 6 ভাগ খাম। পানী পুৰি মই তাতছে পানী পুৰি গ'ল। পানী পুৰি তাৰপিছত মই অথনি একবাৰ এতিয়া খালোঁ একবাৰ আৰু একবাৰ খাম। মানে তাত একো নাখালোঁ আৰু জাষ্ট মিঠা পানটোৱে খালোঁ। তাৰপিছত ইয়াত খাইছোঁগৈ। মানে তাত খাবলৈ ইমান ভাল নালাগেতো, বহুত মানুহ থাকে যে, এইটো কাৰণে ঘৰতে খাইছোঁগৈ। তাৰপিছত ল'ৰা ছোৱালী এৰি থৈ আহিছোঁ ঘৰত, আকৌ সোনকালে খাই বৈ যাব লাগিব, সেইটো কাৰণে ইয়াতে খাই লৈছোঁগৈ আৰু। পুৰা বজাই আছে দেই। এফালে চাই আছে, এফালে চাই আছে, এফালে চাই আছে, এফালে চাই আছে। চায়নে এফালে গৈছে কিচেন ৰুমত গৈছে। এইটো গৈছে এতিয়া বাহিৰত যাব। এতিয়া বাহিৰত গৈছে। তাৰপিছত এতিয়া বাহিৰত ওলাইছে আৰু বাহিৰত ওলাইছে আৰু আপুনি দেখিছে আমি বোকাঘাটত থাকোঁ। এইটো চায়নে গৈছে ক'তবাই। সাপ আছে তাত, নাযাবা। এটা কি কৰি আছে? এইটো চায়নে ক'তবাই এনেকা গৈ আছে। চায়নে এইফালে গৈ আছে। এয়া বেটা খাব এতিয়া। বেটা খোৱা। পিছত খাম। পিছতকে নাখায় আৰু এতিয়াই খোৱা অকণমান। খাইছে। চ' আমাৰ এইটো দাদাৰ ল'ৰা হয়। তাৰপিছত এয়া আমাৰ জাজোৱালীৰ ল'ৰা হয়। এইটো চায়নে এতিয়া চায়ন ভাইটি গান গোৱা। ই পলাইছে। সেইফালে পলাই গৈছে। ই লাজ পাইছে। ৰ'দত আহিছোঁ, দেখিয়ে নাই পোৱা একো। এইটো চায়ন, সেইটো পলাইছে। এইটো এফালে গৈ আছে। এতিয়া চাওক তাৰপৰা আছে, নাযাবা। ৰেকৰ্ডিং গান গোৱা। দেৱৈ কেৰেলাটো গোৱা।
দেৱৈ কেৰেলাটো কোৱা দেৱৈ কেৰেলাটো কোৱা দেৱৈ কেৰেলাটো কোৱা দেৱৈ কেৰেলাটো কোৱা আকৌ কেৰেলা কেৰেলা নকবা গান গোৱা কেৰেলা কেৰেলা কোৱা দেৱৈ কেৰেলা দেৱৈ আছে সদান দে হৈ গ'ল ৰেকৰ্ডিং ইয়াৰ হৈ গ'ল এতিয়া মাতটো ইয়াৰ ফুটে কিন্তু আজি ইয়াৰ আমাৰ খাদ্য আজিৰ মানে খাদ্যটো এইটো চবে খোৱাত আৰু ব্যস্ত হ'বলৈ লৈছোঁ আৰু মাছ আৰু বিলাহী আলু লাও তাৰপিছত এয়া গাজৰ তাৰপিছত কি আছিলে এইটো তিয়হ পাহৰি গৈছোঁ এয়া আমাৰ দুনু এয়া আছে এয়া চবে খাবলৈ লৈছোঁ তাৰপিছত আমাৰ এইটো এয়া নবৰ হয় তাৰপিছত বাইদেউ আৰু মই একেলগে খাম সোনকালে খাই লওঁ চিৰা গুৰ তাৰপিছত এইটো এই ৰম্পিঙতৰ খেলনি তাৰপিছত মুড়ি এইয়া মুড়ি মৰমত দি পঠিয়াইছেগৈ আৰু আচাৰ দি পঠিয়াইছেগৈ আচাৰ আমলখি তাৰপিছত এয়া বগৰী তাৰপিছত এইটো জলকীয়া তাৰপিছত এইটো কি গোল নেমু তাৰপিছত এয়া বগৰীয়ে হয় তাৰপিছত এইটো জলপাই ইমান আচাৰ বনাই থৈ দিছে বাইদেৱে দি পঠিয়াইছে মৰমত আৰু এইজনী এই দুনু খাই মেলি একদম পূৰা হৈ গ'ল আৰু ৰেডি হৈ গ'ল আৰু যাবলৈকে তাৰপিছত ৰম্পী আৰু চৰণৰ কাৰণে এইটো দি পঠিয়াইছে তাৰপিছত মিঠাই লাৰু মিঠাই তাৰপিছত যি পাৰিলোঁ অকণমান দেখুৱালোঁ যামগৈ আৰু এতিয়া ল'ৰা ছোৱালী কি বা হৈ আছে যাওঁগৈ আৰু বাই বাই দি দিয়া আকৌ বাই বাই মোৰ ভিডিঅ'টো নতুনকৈ চাইছে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ বাই বাই